অলপ লাহে লাহে কৰ আমাৰ ছাৰে বহুত দিন মানুহজনীক মৰম কৰা নাছিলে আজি হপাই বহুত দিনৰ মূৰত পাইছে হেপাহ পলুৱাই মৰম কৰিছে তাকো ৰাইজক দেখাই দেখাই গতিকে যি কি নহওক আমি ভিডিঅ'খিনি চাম আজি ভিডিঅ'টো বহুত সুন্দৰ হ'বলৈ গৈ আছে কিন্তু প্ৰথমে হেডফোন নামৰ কণ্ডমডাল পিন্ধি লওক দেই কাৰণ ভিডিঅ'টোৰ মাজত বহুত ধুনীয়া ধুনীয়া বাক্য ওলাবলৈ গৈ আছে আৰু 18 বছৰ তলৰ ল'ৰা-ছোৱালী যে চাই আছা চিধাই পলোৱা যদি তাৰ পাছতো ৰিক্স লৈ মোৰ ভিডিঅ'টো চোৱা ঘৰৰ পৰা ঔটাঙন খালে মোৰ লগতে মোৰ পেজটোৰ কোনো দুখ নাই দেই গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু যদি কোনোবা নতুন মানুহ আহিছে প্লিজ ফলোটো কৰি ল'ব হা এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ আদি থাকোঁ আপোনালোকক হহুৱাই থাকোঁ মাত্ৰ আপোনালোকৰ এটা ফলোৱাই মোক বহুত উৎসাহ দিয়ে আৰু পুৰা মটিভেশ্যন দিয়ে গতিকে প্লিজ ফলোটো কৰি লওক বলক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ গাইজ তোমালোকে মোক এটা কথা ক'ব পাৰিবা নি এইটো মানে কি ভিডিঅ' হয় নিজৰ পেটটো দেখুৱাই এনেকৈ অকণমান খোজকাঢ়ি দিলে মানে এইটো অংকটো কোনফালে মিলিলে হেৰৌ বেমাৰী নিজৰ এই চেপেটা পেটডাল দেখুৱাই ভিডিঅ'টো বনাই চব বনা কিন্তু অকণমান চাবি এনেকুৱাবোৰ ভিডিঅ' বনাই থাকিলে সেই বগলা মানুহকেইটাৰ মুখ লাগি মৰবি হাৰামি পেনুমাই তুমি মানুহজনৰ বিষয়ে কি কৈ আছিলা কোৱাচোন এতিয়া কালি মানুহজনে হুমুৱাই আছে নুহুমাই ওলাই আহিছে শুই দি ভৰাইছে নুহুমাই ওলাই আহিছে মই বোলো কি হ'ল আজি সদায় ভৰাবলৈতো ভৰাই থাকে ওলাই নাহে আজি আকৌ যে ওলাই আহিছে কিহৰ কাৰণে ওলাই আহিছে ইবাৰে ভৰাইছে নুহুমাই মোক থুই এখন দি ভাল চাল হ'ব হোৱা তাৰপিছত থুই দি ভৰাইছে নাই নুহুমাই বোলে মই নোৱাৰিছো বোলে গ'ল আৰু তাৰ দেহটো কলিল কাম নাই আৰু তাত এতিয়া সেইটো শুকাই এনেকুৱা হ'ল তুমি এতিয়া পিক নালাগে ঔটেঙা বীজ লগাই ভৰালেও সেইটো নোসোমায় আৰু সেইকাৰণে কওঁ মেচিনটো অকণমান কমকৈ চলাবা মেচিন হ'ল বুলি দিনে ৰাতিয়ে চলাবলৈ দি থাকিলে পেট্ৰলটো শেষ হ'বই এতিয়া সেইটো পৰিলে যেতিয়া পৰিলে আৰু তুমি দুখ কৰি লাভ নাই দেই পেনুমাই ৰাম ৰাম জোকাৰিছে চাও একো এটা পিন্ধা নাই ঠালৰ মাৰিছে ইমান জোকাৰিব লাগে নে তাইক কেইটামান বেছিকে পাবি সেইকেইটা সেইবুলি এনেকে জোকাৰি ইয়াৰ পৰা নিয়ে পেট পোৱাবিহি এই মতা এটা ৰৈ আছে তোলে আশা কৰি ছোৱালী এজনী বিয়া পাতিম অকণমান এইকেইটা পিটিক পাতাক কৰি তহঁতে যদি এতিয়া সেইকেইটা জোকাৰি ইয়াৰ পৰা নি ইয়াত পোৱাহি পিছত মতাই কি পিটিকিব হা আলুগুটি আৰু এটা কথা আমাৰ বেছিকে খোজকাঢ়িলে ভৰি বিষায় বেছিকে দৌৰিলেও ভৰি বিষায় আৰু বেছিকে যদি মুখে কথা পাতি থাকো মুখখনো বিষায় কিন্তু তহঁতে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সেইকেইটা জোকাৰিয়ে থাকো তহঁতৰ কি নিবিষায় নাজানো আৰু দেই তহঁতক ভগৱানে এইকেইটা অম্বুজা চিমেণ্ট দিয়ে বনাই দিলে নে টাইগাৰ চিমেণ্ট দিয়ে বনাই দিলে অলপ লাহে লাহে কৰ দেখিলে লোকৰ হাজবেণ্ড ৱাইফ কেনেকুৱা ৰাইজৰ আগত মৰম কৰিবলৈও লাজ নকৰে পুৰা বিচনাত কৰি আপোনালোকে ইহঁতৰ মৰম দেখি এনেকুৱা মৰম কৰি ছচিয়েল মিডিয়াত ভিডিঅ' দিবলৈ নাযাব ইহঁতৰ এইবোৰ মৰম নহয় একচুৱেলি এইবোৰ ইহঁতৰ লেওত আমি ইহঁতৰ যেতিয়া ভিডিঅ'টো মোৰ ফ্ৰণ্টত আহে ন তেতিয়া মই ভাবো মই ফেচবুকতে আছো নে ক্ৰম ব্ৰাউজাৰতে আছো হেৰ' বোপাই তই বিয়া পাতি অনা মাইকীজনীক তই মৰম কৰিছ কৰ আমাৰ তাত ক'ব লগা একো নাই আমাৰ কোনো দুখো নাই কিন্তু সেই ভিডিঅ'টোকে তহঁতে ছচিয়েল মিডিয়াত পোষ্ট কৰি ঠেকেচিনো মানুহজনী কৰিব লাগে তই যিটো ৰূপ লৈ হা কৰি মানুহজনীক মৰম কৰিছ সেই ওচৰত কেঁচুৱাটোৱে কান্দি আছে ভাবিছে মাক আকৌ দেউতাই কি কৰিছে সিটো গমেই পোৱা নাই মাক যে দেউতাই মৰম কৰিছে নাই ৰাইজ যি দেখিছো ফেচবুক ইনষ্টাগ্ৰামৰ বাদহে দিব লাগিব নহ'লে বৰলাকেইটা কেলা নিগমে মৰিব হেৰ' এতিয়াতো ইহঁতৰ নৰ্মেল ফাইটিং চলি আছে আজিৰ পৰা 2 বছৰ পাছত ইহঁতৰ কেলা অপেন ফাইটিং চলিব ঘূপ ঘাপ কম বাজাৰ নাচালেও হ'ব হে হৰি মই নাযাওঁ কিয় নচলাওঁ ফেচবুক ইনষ্টাগ্ৰাম দেই মাক পাগনছে দেই বাকি গাইজ ভিডিঅ'টো কেনে পালে লাইক কমেণ্ট কৰিব যদি ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব ঠিক আছে আৰু মনোৰঞ্জনৰ কাৰণে ভিডিঅ'টো বনালো যদি ভাল লাগিলে ফ'ল' এটা কৰি ল'ব আৰু ন বাকি কোনেও যাতে গাত পাতি নলয় বাকি আকৌ নতুন ভিডিঅ' আহিছে নতুন ভিডিঅ' এটা লগ পাম আজিলে ধন্যবাদ ভিডিঅ'টো লাইক এটা কৰি মোক ফ'ল'টো কৰি লওক দেই থেংক ইউ সো মাচ